তোমালৈ বুলি শেষ চিঠি। তোমালৈ বুলি লিখিলোঁ শেষ চিঠি। কেনে আছা তুমি? বিৰক্ত নহবা কথাবোৰ পঢ়ি। আকৌ এবাৰ অভিলাষী হোৱাৰ হেঁপাহ নাই। মাথো স্মৃতি খুঁৱৰি দুটি বাক্য লিখিলোঁ। মই দুখী বুলি নকওঁ, সুখী বুলিও ক'ব পৰা সাৰ্থকতা নাই। ভাহি গৈছোঁ সময়ৰ সোঁতত, খোজ কাঢ়িছোঁ জীৱনৰ পথত। মানুহে হহুৱাইছে আৰু মই হাঁহিছোঁ যদিও হাঁহিৰ উজ্জ্বলতা নাই। জীৱন বিষাক্ত হৈ পৰিছে, বৰ্ণনা কৰিব পৰা নাই। তুমি ভাল পোৱা সময়, সামগ্ৰী সকলোবোৰ ভাল পায়েই থাকিলোঁ মই, কিন্তু তুমি কাষত নাই। দুচকু মুদিলেই সংগী হয় তোমাৰ অতীত, মৰম আৰু অভিমানবোৰ, লগতে কেতিয়াও বাস্তৱিক নোহোৱা সপোনবোৰ। আঘোণৰ চোতালৰ শালিকা জুৰিয়ে তোমাৰ কথাকে কয়, পুৱাৰ চেঁচা বতাহৰ স্পৰ্শয়ো তোমাৰ কথাকে কয়। তোমাকতো হেৰুৱাই পেলালোঁ, এতিয়া নিজক হেৰুৱাৰ ভয়।